বৰ্তমান সময়ত যেনেদৰে জলবায়ু পৰিৱৰ্তন হৈছে, এনেদৰে জলবায়ু পৰিৱৰ্তন হৈ থাকিলে ভৱিষ্যতৰ দিনত জীৱকুলৰ বাবে অতিকৈ বিপদজনক হ'ব। সেইবাবে আমি সময় থাকোঁতেই সকলোৱে গছপুলি ৰোপণ কৰিব লাগে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে। সেয়েহে মই সৰু সৰু ল'ৰা ছোৱালীসকলৰ মাজত এটাই বাৰ্তা দিব বিচাৰিছোঁ যে গছ থাকিলেহে মানুহ থাকিব। সেই উদ্দেশ্যৰে মই আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই মই সৰু সৰু ল'ৰা ছোৱালীসকলক লগত লৈ মই মোৰ সপোনৰ প্ৰজেক্টটো হাতত লৈছোঁ। ব'লক তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গছৰ তলতে কৃষ্ণচূড়া গছৰ তলতে গজি আছে। পুলিবোৰ মই ইয়াতে পাইছোঁ গছৰ তলতে। গোটেই কৃষ্ণচূড়া গছ আছে, এয়া গছৰ তলতে এইবোৰ ঢেৰ পুলি গজি আছে। সেই পুলিবোৰকে গৈ পিনি মই এতিয়া ৰুমগৈ মোৰ একদম ড্ৰিম প্ৰজেক্টত চামিল কৰিম। বৰ্তমান বকলাই তিনিআলিতে মই পাই গ'লোঁ, যিমান বিচাৰিছিলোঁ তাতকৈ বেছিহে মোৰ পুলি পাই গ'লোঁ। এতিয়া বৰ্তমান আমি গছপুলি লগাম। মই আমাৰ গাঁৱৰে সৰু সৰু ল'ৰা ছোৱালীসকলক লগত লৈ পুলি ৰোপণ কৰা শুভ আৰম্ভণি কৰিছোঁ। আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব যাতে মোৰ সপোনৰ প্ৰজেক্টটো বহু দূৰলৈ আগুৱাই লৈ যাব পাৰোঁ। এয়া বৰ্তমান পাহিয়ে ৰুই আছে পুলি। ধুনীয়াকৈ মাটিবোৰ মিহি কৰি ল'ব লাগে। এয়া বৰ্তমান বাবুৱে ৰুই আছে পুলি। ধুনীয়াকৈ মাটি ধুনীয়াকৈ চপাই দিব লাগে। অলপ গুৰি মাটি আনি ল'ব লাগে আঁতৰ পৰা। একেলগে ওচৰতে দিব লাগে, ওচৰতে দিব লাগে। বৰ্তমান মই বাঁহৰ কাঠিয়ে বেৰি দিছোঁ পুলিটো, যাতে গৰু ছাগলীয়ে অনিষ্ট কৰিব নোৱাৰে। এয়া লাকিয়ে ৰুই পিনি এয়া পুলিত পানী দিছে। লাকিয়ে হ'ব, বেছি বেছি দিব নালাগে। এয়া লাকিয়ে সুন্দৰকৈ পানী দি আছে গছপুলি ৰোৱাৰ পিছত। পুলিবোৰ কোনে চোৱা চিতা কৰিব এতিয়া ৰুলো যে? হা, কোনে চোৱা চিতা কৰিব? হা, এতিয়া আমি ধুনীয়াকৈ ইয়াত পানী দুনি সাৰ যাব গৰুৱে ছাগলীয়ে খাই চাই থাকিব লাগিব দেই। কোনে চাই দিব? ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।